নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, 15 দিন মানেই হ'ল। এটা ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছিলে, জানেই সকলোৱে অসমৰ এতিয়া পৰিস্থিতি কি, সেইবাবে ভিডিঅ' বহুত দিন দিয়া নাই আৰু দিবলৈও ভাল লগা নাছিলে। আজি 10 দিন 12 দিন ওপৰত হ'ল আৰু ভিডিঅ'টো প্ৰস্তুত কৰি থোৱা আছিলে, সেইবাবে ভিডিঅ'টো দি দিম। আপোনালোকে ভিডিঅ'টো চাব। আৰু ভিডিঅ'টো মই 19 তাৰিখে বনাইছিলোঁ, মানে এজনী মোক গাহৰি জগিছিলে, সেই 19 তাৰিখে মই সেই ভিডিঅ'টো বনোৱা হৈছিলে। আৰু সেই তেতিয়া মানে হালতটো ইমান ঠিক নাছিলে কাৰণে ভিডিঅ' দিয়া নহ'ল। এতিয়া মই সেই ভিডিঅ'টো দিছোঁ আৰু সকলোৱে চাব। ভিডিঅ'টো মানে হৈছে গাহৰি এজনী আজি একেবাৰে লাইভ জগি থকা দেখাম, মানে প্ৰতিটো পোৱালি কেনেকৈ জগে, কেনেকৈ আপডাল কৰোঁ, সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। যিহেতু মোৰ গাহৰিজনীয়ে আজি দিনত পোৱালি দিছে, সেইবাবে চাই লওক ভিডিঅ'টো। এইডোখৰ এতিয়া মই যোনডোখৰ কৈছোঁ সেইটো আজি কৈছোঁ, আৰু সেই বাকী আগৰ জগাখিনি 19 তাৰিখৰ ভিডিঅ'। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু দেখিছে গাইছ, এইকেইটা পোৱালি এজনী আজি বয়স 17 দিনমান হৈছে। প্ৰথম আৰু ছেকেণ্ড আইৰণৰ আৰু ভিটামিনৰ বেজী দিয়া হৈ গ'ল। প্ৰথমটো বেজী দিলোঁ আমি 3 নম্বৰ দিনা, আৰু 4 নম্বৰ দিনা ভিটামিন বি কমপ্লেক্স দিছোঁ, আৰু আকৌ 13 নম্বৰ দিনা আইৰণ দিছোঁ, আকৌ 14 নম্বৰ দিনা ভিটামিন বি কমপ্লেক্স দিয়া হৈ গৈছে। এইকেইটা এজনী দেখিছে, ইয়াত 11টা আছে টোটেল। এইকেইটা বুক কৰিছে আৰু লাহেকৈ, যদি কোনোবাই পুহোঁ বুলি ভাবে বুক কৰিব পাৰে। আকৌ এবাৰ কৈছোঁ, বুকহে কৰা হৈছে, ইয়াত বিক্ৰী কৰা হোৱা নাই এতিয়ালৈকে। বয়স 17 দিন হৈছে, আৰু যেতিয়া 45 দিন হ'ব তেতিয়া চেল কৰা হ'ব। চাই লওক পোৱালিকেইটা। আৰু এইফালেও কেইজনীও এইকেইটা আছে। এইকেইটা আজি ছেকেণ্ড টাইম আইৰণৰ বেজী দিয়া হ'ব। 14 দিন বয়স হ'ব চাগে, আজি 14-15 দিন দেখিছে। এতিয়া এইজনী জগা ভিডিঅ' দিয়া হ'ব। ভিডিঅ'টো লগাই দিম, চাব। ইয়াৰ শকত পোৱালি চক এইবিলাক। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে আছে। এইকেইদিন কি হৈছে, ভিডিঅ' অলপ বেছিকৈ দিছোঁ, মানে যিহেতু মোৰ চেনেলটো বহুত দিন ডাউন পৰি আছিলে, সেইবাবে বহুত লোকে পোৱা নাই মোৰ চেনেলটো। সেইকাৰণে এইকেইদিন অকণমান ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব, যাতে চেনেলটো আগৰ নিচিনাকৈ সকলো মানুহে পাই যায়। তো আজি ভিডিঅ'টো বেলেগ ধৰণৰ হ'বলৈ গৈছে, শেষলৈকে চাই থাকক। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহিছোঁ, চাৰিওফালে বোকা, এইকেইদিন বৰষুণ দি আছে। তো ফাৰ্মলৈ আহিছোঁ, গাহৰি জগাৰ লক্ষণ দেখিছিলোঁ মানে গাহৰিজনী, সেইকাৰণে আহিছোঁ। আৰু আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব। আজি গাহৰিজনী যিহেতু দিনত দিব, সেইবাবে আজি আপোনালোকক মই লাইভ দেখাব চেষ্টা কৰিম। আৰু কি হয়, ভিডিঅ'টো শেষলৈকে চাই যাব, কেইটা দিয়ে, কেনেকৈ দিয়ে, পোৱালি চাই যাব। তো আহি পাইছোঁহি ফাৰ্মত। আহি গ'লোঁ। আহিয়ে দেখিছোঁ এইটো প্ৰথম পোৱালি আৰম্ভ হৈছে। মই আপোনালোকক যি কৈ আহিছিলোঁ, খালি গাহৰিজনীয়ে চক খালে, মই কথা পাতি আহিছিলোঁ এইটো পোৱালি। আৰু এতিয়া মই চাফ চিকুণ কৰি দিওঁ। ভিডিঅ'টো অকণমান দেৰিকৈ মন হৈ গ'ল, এইখন ফাটত পিন্ধি লৈছোঁ। আৰু এই গাহৰিজনী অকণমান প্ৰথম পোৱালিটোক অকণমান খং কৰে, সেইকাৰণে বাকী একো নাই, প্ৰথম পোৱালিটোক অকণমান খং কৰে, সেইকাৰণে মোৰো অকণমান ওচৰলৈ যোৱা নাই। তাই ৱাৰ্ণিং দি আছে মোক। গাহৰিয়ে মুখে যেতিয়া থাপক চাউণ্ডটো দি থাকিব, কেতিয়াও আপুনি গাহৰিজনী ওচৰলৈ নাযাব। হয় গাহৰিজনীয়ে ভয় কৰিছে, আৰু নহয় গাহৰিজনীয়ে কিবা এটা আপোনাক দম দিছে। তো অকণমান দেৰি কি কৰিছোঁ, অকণমান দেৰি নাড়ীডালত লাগি থাকিবলৈ দিওঁ। মই 1.5 মিনিটমান লাগি থাকিবলৈ দিওঁ। 1.5 মিনিটমান লাগি থাকিলে কি হয়, ইয়াত মাকজনী ইমান কষ্ট নাপায়। নাড়ীত যদি তেজ আহিবলগীয়া আছে আৰু কিবা কিবি সম্পূৰ্ণ হোৱা নাই, তো হৈ যায়। যিখিনি জানো আপোনালোকক কৈছোঁ, আৰু বৰ বেছিও নাজানো। চাই যাব ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো আপোনালোকক লাইভ গাহৰি জগা দেখিছে। আজি 10টা বজাত দিছে গাহৰি, খুবেই ভাল টাইম এইটো। এইডাল এনেকৈ গুৰিত ধৰি লাহেকৈ টানি আনিব। এইডাল এনেকৈ লাহেকৈ, কষ্ট নোপোৱাকৈ এনেকৈ, দেখিছে? এইডাল আহি গ'ল। এইটো পোৱালি খুব ধুনীয়াকৈ চফা হৈ গ'ল। তো ভিডিঅ'টো পজ কৰি দিম। ভিডিঅ'টো দীঘলীয়া হ'ব, আপোনালোকে চাব বন্ধুসকল, আৰু ছাপোৰ্ট কৰিব অলপমান। আৰম্ভ কৰিছোঁ ইউটিউব চেনেলটো। 2-4টা ইনফৰ্মেশ্যন আপুনিও পাব, আমাকো দিব। আৰু আমাৰ ফাৰ্মখন সদায় ভালকৈ থাকিবৰ কাৰণে আশীৰ্বাদ কৰিব। কি হৈছে মানে, আজি দানা ৰাতিপুৱা সময়ত অকণমান তাককৈ দি দিছোঁ। খালে দিন গোটেইখিনিয়ে খাইছে যিমানখিনি, তেওঁ চিন্তা কৰিলে অলপমান তাককৈ দিলে ভাল হ'ব নেকি, যিহেতু গাহৰিজনী বহুত উহাখিনি বহুত হৈ গ'ল, তাই উঠিবই নোৱাৰিছিলে।
শুলে মানে উশাহখনৰ পৰা আকৌ উঠিবলৈ দিগদাৰ হৈ যায় তাই। দেখিছে এটা প্ৰথম পোৱালি ডেলিভাৰী হৈছে, প্ৰথম পোৱালি। এইটো মতা নে মাইকী চাই দিছোঁ ৰ'ব, কিন্তু মই পাছতে চাওঁ। এইটো মতা দিছে, মতা পোৱালি দিছে, F1 হ'ব। এনেকুৱাই আৰু গাহৰি ফাৰ্ম এনেকুৱাই, ৰাতি দিব কেতিয়াবা, দিনত দিব কেতিয়াবা, লাগি থাকিব লাগিব। আৰু গাহৰি ফাৰ্মত কেলৈ মই কওঁ মানুহ থাকিব লাগে বুলি, গাহৰিয়ে ইমান গঁৰালটোত ইমান জেগা থাকিলেও সদায় গাহৰি এই কেপত দিবলৈ বিচাৰে। এইফালেতো দিলে অকণ সুবিধাই, যোৱাবাৰ সেই তাত দিছে, যেনে তেনেকুৱা পোৱালিটো ফাটি ওলাই আহিছে আৰু দিব দিয়া। আৰু এটা এই বেছি টাইম নালাগে, খুব বেছি 20 মিনিটত গোটেইকেইটা কমপ্লিট হৈ যায়। আজি অকণমান চক খাই আছে। এইফালে এহেঁতি গম পাইছে নতুন আলহী আহিছে বুলি, দিবলৈ লৈছে, জোৰ কৰিছে দেই। কেনেকৈ শিকিছে চক, থুপুক থাপাককৈ থুপুক থাপাককৈ। ঐ ঐ ন ন ন ন ন এইটো অকণ ডাঙৰ দেই, এইটো শুকাই গ'ল। এইটো 2 নম্বৰটো পোৱালি দেই। দেখিছে গাইজ, দুটা হৈছে। এইটো ছেকেণ্ডত দিয়া পোৱালি, এইটো ডাঙৰ দেই, যথেষ্ট ডাঙৰ এইটো পোৱালি। জোখা নাই কিন্তু ভালেমান ৱেট আছে, এই ডাঙৰ পোৱালি আৰু এইকেইটা দিবলৈ ৰখি আছে। 3 নম্বৰ পোৱালিটো অলপ ওলাই আকৌ সোমাই গৈছে, বহুত দেৰি কৰি আছে 3 নম্বৰ পোৱালি। আৰু এইফালে এইকেইটা চব কেনেকুৱা যুদ্ধ কৰিছে, সেইটো ওলাবলেই লাগে। এইটো 3 নম্বৰটো ওলাইছে দেই। এইটো 4 নম্বৰ পোৱালি, এই দুটা ওলাইছে চব। একচুৱেলি এনেকৈ দুটা ওলাই আহে, কেতিয়াবা মোৰ 3টা ওলাইছে দেই গাইজ। এনেকৈ সোনকালে জল্দি পোনপ্ৰথমতে মুখখন এনেকৈ চফা কৰিব লাগে, মানে মুখখনত নাকটো উশাহ পাব লাগিব বস্তু, এনেকৈ নাকটো। এনেকৈ চব নাকটো নম্বৰটো নাকটো চফা কৰিছিলোঁহে, 7 নম্বৰটো আহিয়ে গ'ল লগালগ। ইনফৰ্মেশ্যন দিছোঁ গাইজ, গাহৰি পোৱালিক নাইটো কিমানটো জোখত কাটিব আপোনালোকে চাই লওক। এই মানে ইটোৰ পৰা ইটো ভৰিয়ে যাতে গছকিব নোৱাৰে, এনেকুৱা জোখত আপুনি কাটি দিব। এনেকৈ কেঁচি এখন ল'ব, আৰু কেঁচিখন চফা কৰি দিব লাগে। মই এইটো ভুল হ'ল বাছ, কেঁচিখন বহুত লেতেৰা হৈ আছে, যোৱা বছৰেই ধোৱা। এনেকৈ এইটো জোখতে, ভিডিঅ'ত বেছি লম্বা হ'ব, সেইকাৰণে এটা পোৱালিকে কাটি ৰখাইছোঁ, থৈ দিয়া। এইটো 8 নম্বৰটি পোৱালি, এইটো মৰা নেকি, এইটো মৰা। দুটা ওলাইছে ৰ'ব, এইটো মৰা, সেইকাৰণে সেইটো কাৰণে দেৰি লাগিলে। জল্দি মহাই দিয়া, চোৱা তুমি মহাই, মৰা নহ'বও পাৰে, খুৱাই মেলি দিয়ে। সিটো মহা মৰা ন, আজি প্ৰথম হৈছে বাৰু, এইটো কাৰণে দেৰি লাগিলে অকণমান। সিটোক মহাই দিয়ে। গঁৰালৰ ওপৰত উঠি এইবিলাকৰ ওপৰত উঠি এটা পোৱালি মাৰিলে তাই, দেখিলি। সকল পোৱালি দি আছে এতিয়া বৰ্তমান দিনত সময়ত দি আছে পোৱালি। ইয়াতে 8টা হৈছে, এটা মৰা পোৱালি দিছে, অলপ আগত মৰিছে। গাহৰিজনীয়ে বহুত চটফটাই আছে মানে ইফালে ইফালে, সেই পোৱালিটোৰ কাৰণে অকণমান দেৰি লাগিছে। বাকীকেইটাতো 1 মিনিটৰ 1.5 মিনিটৰ গেফে দি আছে, কিন্তু সেই পোৱালিটোৱে অলপমান সময় লগাই দিলে। এতিয়া অকণমান মই 7টা পোৱালিলৈকে মই চফা কৰিলোঁ, এতিয়া বাকীকেইটা মাক দি দিছোঁ। মই অকণমান ওপৰৰ পৰা চাই আছোঁ, আৰু আপোনালোককো ভিডিঅ'টো দেখাই আছোঁ। আৰু ইমান কামৰ মাজতো আপোনালোকক ভিডিঅ'টো দিছোঁ। ভিডিঅ'টো সেইকাৰণে অকণমান শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব মানে অলপমান, সেইটোৱে। তাকে ভিডিঅ'টো চাওক শেষলৈকে। মনটো বেয়া লাগি গৈছে অ', সেইটো পোৱালি এতিয়া মৰিছে, এটা গৰম হৈ আছে পোৱালিটো। সিয়ে মানে অলপমান দেৰি কৰি আছিলে, অলপ ওলোৱা সোমোৱা কৰিছিলে, মাকজনীও ঘূৰি দিলে। আৰু এটা পোৱালিয়ে খুন্দিয়াই আছে, সেইটো ওলাওঁতে ই অকণমান দেৰি কৰিলে দেই, সেইটো পোৱালি ওলাবলৈ। দেখিছে গাইছ, 9টা পোৱালি হৈছে, এইটো মৰাটো সৈতে 10টা হৈছে। আজি ভিডিঅ'টো গাহৰি পোৱালি লাইভ জগা ভিডিঅ' দেখাই আছোঁ। বেছিভাগ মানে ৰাতিকৈ দিয়ে যে, সেইকাৰণে ভিডিঅ' বনাব নোৱাৰোঁ। আজি দিনত দিছে কাৰণে সুবিধা হৈছে আপোনালোকক দেখাবলৈ।
আৰু এটা মাৰি আছে নেকি এইটো আৰু এটা আছে অলপ দেৰি তাক ৰাখি মেলি তেনেকৈ তাৰপৰা ছিঙি দিবা সেইডাল টানি মানে পেটলৈ তেজটো সোমাই লওক মানে গালৈ সেইডালৰ পৰা ফাইনেলি পোৱালি দি কমপ্লিট হ'লগৈ ইয়াত টোটেল 10টা পোৱালি আছে আৰু এটা মৰা ওলালে 11টা ওলালে টোটেল 11টা পোৱালি দিলে